হাই গাইজ, কি খবৰ? আশা কৰিছোঁ সকলোৰে ভাল। মই সুইটিয়ে মোৰ সুইটিজ ব্লগলৈ স্বাগতম জনাইছোঁ। আপোনালোকে চাই থাকক মোৰ ভিডিঅ'বোৰ। আজি একদম দেখিছে না, ৰাতিপুৱা ধুনীয়াকৈ গা চা ধুই মই ৰেডি। মানে আজিতো গৰু বিহু ন, গৰু চৰু গা ধুৱাব লাগিব। সেইকাৰণে নিজে প্ৰথম গাটো ধুই লৈছোঁ, তাৰপৰা গৰু গা ধুৱাম। আৰু আপোনালোকক সকলোলৈকে মোৰ ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। আৰু থেংক ইউ। মোকোতো চাগে কৈছে ন আপোনালোকে আপোনালৈও ৰঙালী বিহুৰ শুভেচ্ছা থাকিম বুলি, সেইটো কাৰণে ময়ো কৈ দিছোঁ আগতীয়াকৈ থেংক ইউ বুলি দেই। আৰু এতিয়া একদম আপোনালোকক মই গৰু গা ধোৱা দেখাম, চাবলৈ ৰ'ব। আমাৰ এইফালে এনেকৈ যেনিবা গৰু গা ধুৱায়, আপোনালোকৰ সেইফালেনো কেনেকৈ ধুৱায় কমেণ্ট এটা কৰি জনাব। কেনেকৈ ধুৱাব? চবফালে একেই ধুৱাব ন। এয়া দেখিছে নাই আমাৰ ফাইল এয়া এইজনী আমাৰ অকণমানি টিকলি ভাগৰ গৰু এজনী আমাৰ টিকলি ভাগৰ। আৰু এজনী সেইজনী এজনী মোৰ ভাগৰ নহয়, এনেই কৈছোঁ মোৰ নহয়, এইজন গৈ আছে যে সেইজনৰ ভাগৰ, মোৰ নহয় দেই। গা ধোৱা দেখাইছোঁ। হাৰ্ডি ওলাই গৈছে। গৰু গা পা ধুৱাই আহি অকণমান বহিছিলোঁ। বহোঁতে ঘপককৈ মনত পৰি গ'ল নহয় কিবা কথা এটা। তাৰপৰা মানে খুৰীহঁতৰ ঘৰলৈ যাব লাগে, দৰকাৰ এটাত। ৰ'ব, খুৰীহঁতৰ ঘৰত গৈ পিনি দৰকাৰটোৰ কথা কৈ আছোঁ দেই। আপোনালোকক বস্তু এটা দেখুৱাই নাই নহয়। খুৰীহঁতৰ ঘৰলৈ যোৱাৰ আগতে বস্তু এটা খাম। এইখন যে গাড়ীখন চাওক, এইখন শুনিছে কেনেকুৱা লাগিছে বাৰু গাড়ীখন? ভাল লাগিছে চাগে, হয় নাই? ধুনীয়া লাগিছে বাৰু। এখন মোৰ নহয়, এই নামঘৰলৈ মানুহ আহিছে, তাৰে কাৰোবাৰ আমাৰ ঘৰৰ আগফালে ৰখাই থৈছে। ইমান দাম দি 4 লাখ 5 লাখ টকা দি গাড়ীখন কিনি কি লাভ? গাড়ীখনৰ যদি ষ্টেণ্ডালেই নাথাকে। মই সেইকাৰণেহে নাই কিনা বুলি ভাবিছে, হয় নাই? ক'ৰ পৰা কিনিম? পইচাই নাই। যেতিয়া পইচা হ'ব তেতিয়া ধুনীয়াখন কিনিম। নামঘৰলৈ ওলাই আহিলে দেখিছে নহয়, ইমান ধুনীয়া দেখিবলৈ। এনেই কৈছোঁ যা বাই। খুৰীহঁতৰ ঘৰলৈ অহা বিশেষ কাৰণটো হ'ল এনেইহে আহিছিলোঁ, সোমালোঁ আৰু ওলালোঁ। যাওঁগৈ এতিয়া, আকৌ যাওঁ। ঘূৰিয়ে ফুৰিম আজি। অ' বগী, কি কৰিছা? কি কৰি আছা ন? চাওকচোন, আমি দুজনে আজি একদম একে কাপোৰ পিন্ধিছোঁ। ৰঙালী বিহু চবকে শুভেচ্ছা জনাইছোঁ দেই মোৰ ফালৰ পৰা। মই থেংক ইউ। তোমাক নাই কোৱা আকৌ, তোমাৰ তাৰপৰা আপোনালোকক কথা এটা কোৱাই নাই নহয়। আমি দুজনী মানে জা জোৱালি হৈছোঁ নাই? আমি দুজনী বাই ভনীও, একেজনী মাকৰে নহয়। এনেই কৈছোঁ হেৰি আকৌ, একেখন গাঁৱৰে, খালী কাজিৰঙা। মোৰ ঘৰো কাজিৰঙাত, তাইৰ ঘৰো কাজিৰঙাত। সেইকাৰণে আমি এনেকৈ একে পিন্ধিছোঁ। এইজনী দেখিছে নাই? বিহুৰ দিনা কোনোবা শুৱে নেকি বাৰু, হয় নাই?
আৰু ইমান মোৰ ঘৰলৈ মনত পৰিছে আজি সঁচাকৈ নাচি দে আকৌ এপাক নানাচো বৰ দুখ ঘৰলৈ ইমান মনত পৰিছে আজি মাহঁত আহিব আপোনালোকক আমাৰ মাহঁতকো দেখাই দিম দেই তো গাইজ দেখিছে নাই কিমান ধুনীয়াকৈ ওলাই মেলি ল'লোঁ আমি মানে অকণ বজাৰ কৰি আহোঁগৈ বিহু বজাৰ কৰাই নাই নহয় আমি মানুহজনৰ সময় নাই যে এতিয়া যাওঁ অকণ বজাৰ কৰি আহোঁগৈ সেইখন আমাৰ বসন্তীখনতে যাওঁ ঐ আহা আকৌ কাপোৰ বজাৰ আমি কাপোৰ বজাৰ কৰি আনো এতিয়া এইখন মই চলাইছোঁ তুমি বহাই আহা এইজনৰ লগতে যাম মই আজি কান্দিম ব'লা চাৰিআলিত মোক কিবা এটা লৈ দিয়া বুলি মোৰ লৈ দিবই লাগিব এয়া গৈছোঁ আমাৰ টিকলি মই আৰু আমাৰ ড্ৰাইভাৰ গৈ পিনি তাত দেখাই আছোঁ দেই বাইকত গৈ থাকিলে এটা কথাই ভাল আৰু আগফালৰ মানুহটোৱে যি কৈ চাওক পিছফালে এনেই অঁ সলাই গ'লে কাৰণ নুশুনোৱে একো শুনিলেহে ক'ম এতিয়া কিবা এটা সেয়া আহি পাই গ'লোহি বুজিছে এইবিলাক যে গোটেই বস্তুখিনি যে কিনিবলৈ নাই এনেইহে আহিছোঁ ভিডিঅ' কৰিবলৈ আহিছোঁ ইমান ধুনীয়া ধুনীয়া বস্তু আছে চব সঁচাকৈ এখন মজা এখন টেবুল চব মুখখনো চাই যাওঁ মই এনেই কৈছোঁ ল'বলৈ আহিছোঁ চকী কেইখনমান ল'বলৈ আহিছোঁ এয়া চাই আছে মানুহজনে চকী 1000 টকীয়া বস্তু এটা নিবলৈ আহি কিমান দামী হেৰিয়াত বহি আছোঁ দেখিছে সেয়া আমাৰ চকী ল'লোঁ এয়া 5খন লৈছোঁ এনেই লৈছোঁ আৰু লাগে নাই এতিয়া মানুহজনো সৰহ হ'লে লাগে যে সেইটো কাৰণে লৈছোঁ আৰু টেবুল এখন ল'ম এতিয়া এয়া ফাইনেলি ঘৰ আহি পালোহি দেই ইমান গৰম ইমানেই গৰমত মই কঁপি গৈছোঁগৈ তাৰপৰা এয়া ঘৰ আহি পাই গ'লোহি এয়া বজাৰ কৰি আনিলোঁ এয়া কাপোৰ এযোৰ আনিলোঁ চাদৰ এয়া আমাৰ অকণমানিয়ে ফুচকা খাই আছে কোনো খাই দেখাই দিয়া ঐ দাদা খাই দেখা দে এইফালে চাই পিনি খাবি এয়া কাপোৰ চাপোৰ চেঞ্জ কৰি লওঁ তাৰপৰা আকৌ দেখাম এয়া আহি ৰখিছিলোঁহে অকণমান এয়া ঢুলীয়া পাৰ্টি এইখিনি ঢুলীয়া ছোৱালীখিনি দেখাবলৈ নাপালোৱে আজি ছোৱালীখিনি দেখাম বুলি কৈছিলোঁ নহয় এতিয়া ছোৱালীখিনি নেদেখোঁ আমাৰ বেলেগ বিহু এযোৰ আহিছে দেখাই দিম বোলো সৰু যে খালি ছোৱালীখিনি বেলেগ দিনা দেখাম নেক্সট ভিডিঅ'ত ছোৱালীখিনি দেখাই দিম বিহু নাচি আছে ল'ৰাবিলাকে নাচি আছে এই আমাৰ খুৰীয়ে চাই আছে এয়া এওঁকটো চিনি পায়ে ঘৰে ঘৰে জুতি লৈ থকা মানুহ এয়া কেনেকৈ অঁ তই এনেকৈ দেখা এই মানে নেল পলিচ এটা কিনিলে দেই নেল পলিচ এটা কিনিলে সেইকাৰণে তাৰমানে দেখাই দিছে ইয়াত ব্লেক কালাৰটো ধুনীয়া লাগিবলৈ কি আছে মই এটা আনিছোঁ কিমান ধুনীয়া এইটো চাই কালি লগাইছোঁ ঘৰলৈ আহিলোঁ মানে কি এয়া চকীখিনি যে অথনি যে লৈছিলোঁ যে দেখাইছিলোঁ নাই এয়া চকীখিনি মানে আনিছোঁ আৰু ঘৰলৈ লৈ আহিছে এয়া আনিছে এয়া আমাৰ ৰকি বৰ্তমান বৰলা হৈ আছে ছোৱালী যদি খালী আছে ইয়াক কণ্টেক্ট কৰিলে হ'ল দেই দি দিম মোক কণ্টেক্ট কৰিলে হ'ব ওচৰতে ঘৰ পাই যাব দেই চকীখিনি থৈ লওঁ কুইক আহি আছোঁ আকৌ আহিলোঁ খুৰীয়ে সেয়া কৰিছোঁ
তো গাইজ বিহু চিহু চাই মেলি আহি ঘৰ পালোহি ভিডিঅ' আৰু নকৰোঁ আৰু কাম বন আছে নহয় এতিয়া সন্ধিয়া লাগিলে ঘৰৰ কাম বনবিলাক কৰি লওঁ তো ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'বোৰ চাই থাকিব